কোনে ধনী হ'ব নিবিচাৰে। ধনৰ দেৱী মা লক্ষ্মীৰ কৃপাতহে ধন লাভ কৰিব পাৰি। জ্যোতিষৰ মতে এনে 10টা শুভ লক্ষণ আছে যিয়ে আপোনাৰ ঘৰত মহালক্ষ্মীজীৰ আহি পোৱাৰ ইংগিত দিয়ে আৰু আপুনি অপৰিসীম ধন সম্পত্তি লাভ কৰিব। ইয়াক আপুনি আগন্তুক ভাল সময়ৰ চিন বুলিও বিবেচনা কৰিব পাৰে। প্ৰথম লক্ষণ, হঠাতে যদি আপোনাৰ ঘৰলৈ ক'লা পৰুৱা আহি বৃত্তাকাৰ হৈ কিবা এটা খাবলৈ আৰম্ভ কৰে, তেন্তে বুজিব যে আপোনাৰ ঘৰত মা লক্ষ্মী আহিবলৈ ওলাইছে আৰু আপুনি অপৰিসীম ধন সম্পত্তি লাভ কৰিবলৈ গৈ আছে। এনে অৱস্থাত সেই পৰুৱাবোৰক নমস্কাৰ জনাই চেনি মিহলি আটা খুৱাব। দ্বিতীয় লক্ষণ, যদি কোনো চৰাই আহি আপোনাৰ ঘৰত বাহ সাজে, তেন্তে ইয়াক অতি শুভ লক্ষণ বুলি গণ্য কৰা হয়। আপুনি ধৰি ল'ব পাৰে যে এতিয়া মা মহালক্ষ্মী আপোনাৰ ঘৰত আগমন হ'বলৈ গৈ আছে। তৃতীয় চিন, ঘৰৰ একেটা ঠাইত হঠাতে 3টা জেঠী দেখা দিলে ইয়াক অতি শুভ বুলি গণ্য কৰা হয়। এয়া মা মহালক্ষ্মীৰ আগমনৰ লক্ষণ। লগতে কোৱা হয় যে যদি জেঠীয়ে ইটোৱে সিটোক খেদি ফুৰা দেখা যায়, তেন্তে ই ঘৰখনৰ অগ্ৰগতিৰ লক্ষণ। দীপাৱলীৰ দিনা তুলসী গছত জেঠী দেখাটো অতি শুভ বুলি গণ্য কৰা হয়। এয়া অপৰিসীম ধন সম্পত্তি পোৱাৰ লক্ষণ। চতুৰ্থ লক্ষণ, যদি আপোনাৰ সোঁহাতত অনবৰতে খজুৱতি হৈ থাকে, তেন্তে এয়াও টকা পোৱাৰ ভাল লক্ষণ। পঞ্চম লক্ষণ, যদি সপোনত ঝাৰু, ফেঁচা, কলহ, বাঁহী, হাতী, নেউল, শংখ, জেঠী, তৰা, সাপ, গোলাপ আদি দেখা যায়, তেন্তে সেয়া ধন সম্পত্তিৰ প্ৰাপ্তিৰ চিন। ষষ্ঠ লক্ষণ, কোৱা হয় যে যদি আপুনি ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে শংখৰ শব্দ শুনা পায় আৰু যদি সন্ধিয়াও শুনা পায়, তেন্তে সেয়া মহালক্ষ্মীৰ আগমনৰ চিন। সপ্তম লক্ষণ, ঘৰৰ পৰা ওলাই গ'লে যদি কুঁহিয়াৰ দেখা পায়, তেন্তে সেয়াও টকা পোৱাৰ লক্ষণ। অষ্টম লক্ষণ, যদি আপুনি দীৰ্ঘদিন ধৰি আপোনাৰ ঘৰৰ বাহিৰত দেৱী লক্ষ্মীৰ বাহন ফেঁচাক দেখি আহিছে, তেন্তে ধৰি লওক যে মা মহালক্ষ্মী আপোনাৰ ঘৰত উপস্থিত হ'ব আৰু আপুনি অতি সোনকালে অপৰিসীম ধন লাভ কৰিব। নৱম চিন, যদি আপুনি ক'ৰবাত কোনো কামৰ বাবে ওলাই গৈছে আৰু বাটত কুকুৰ এটাই মুখত নিৰামিষ খাদ্য বা ৰুটি টুকুৰা লৈ ফুৰা দেখিছে, তেন্তে ইয়াৰ পৰা বুজা যায় যে আপুনি ক'ৰবাৰ পৰা ধন লাভ কৰিব। দশম লক্ষণ, যদি আপুনি ৰাতিপুৱা ঘৰৰ পৰা ওলাই অহাৰ লগে লগে কোনোবাই মজিয়া ঝাৰু দিয়া দেখা পায় আৰু কেইবাদিনো এনেকৈ চলি থাকে, তেন্তে বুজিব যে আপুনি অতি সোনকালে ধনী হ'বলৈ গৈ আছে। যদি আপুনি এই ভিডিঅ'টো চাই ভাল পালে, তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।